অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু অৰ্থ-সামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত। NCERT, SCERT আৰু সেবাৰ দ্বাৰা নিৰ্ধাৰিত আৰু নিৰ্বাচিত। পাঠ্যক্ৰমৰ অন্তৰ্গত সপ্তম শ্ৰেণীৰ বাবে আগবঢ়োৱা বিষয় নতুন বিজ্ঞানৰ অধ্যায় 6ৰ আমাৰ কাপোৰ পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাৰ বিশেষ পদ্ধতি অসমীয়া মাধ্যমত ছাত্ৰ-ছাত্ৰীৰ হিতাৰ্থে আগবঢ়োৱা হ'ল। এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য যাতে অতি সহজ সৰলভাৱে ছাত্ৰ-ছাত্ৰীসকলে কম সময়ৰ ভিতৰত শিক্ষা জগতৰ প্ৰতিটো খোজত মূল্যৱান বুনিয়াদী শিক্ষাৰ টোপোলাবোৰ বুটলি আগুৱাই যাব পাৰে আৰু আনটো উদ্দেশ্য হ'ল যাতে ছাত্ৰ-ছাত্ৰীয়ে ইলেক্ট্ৰনিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। অধ্যায় 6 আমাৰ কাপোৰ পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ ঊণ সূতা উৎপাদনৰ সৈতে জড়িত ৰোগবিধৰ নাম হ'ল বাছনি এ মেলেৰিয়া, বি এনথ্ৰাক্স, চি ডেংগু, ডি এইডছ। ইয়াৰ উত্তৰ ঊণ সূতা উৎপাদনৰ সৈতে জড়িত ৰোগবিধ হ'ল বি এনথ্ৰাক্স। 2 নম্বৰ আহ উলিয়াবলৈ লেটাবোৰ কেনেকুৱা পানীত উতলায়? এ এচিডযুক্ত পানী, বি সাৰযুক্ত পানী, চি কুঁৱাৰ পানী, ডি বিশুদ্ধ পানী। ইয়াৰ উত্তৰ আহ উলিয়াবলৈ লেটাবোৰ বি সাৰযুক্ত পানীত উতলায়। 3 নম্বৰ আজিকালি লেটাৰ পৰা আহ উলিয়াবলৈ পানীত মিহলোৱা পদাৰ্থবিধ হ'ল এ কাপোৰ ধোৱা চৌদা, বি নেমু টেঙাৰ ৰস, চি ছাই, ডি বিশুদ্ধ পানী। ইয়াৰ উত্তৰ আজিকালি লেটাৰ পৰা আহ উলিয়াবলৈ পানীত মিহলোৱা পদাৰ্থবিধ হ'ল এ কাপোৰ ধোৱা চৌদা। 2 নং প্ৰশ্ন অশুদ্ধ উত্তৰটো বাছি উলিওৱা। এ মুগা পলুৱে চোম গছৰ পাত খায়, বি পৈণত পলুৱে মুখেৰে আহ উলিয়াই লেটাৰ সৃষ্টি কৰে, চি তেলজাতীয় পদাৰ্থ আঁতৰাবলৈ ঊণ শিল্পত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়, ডি মথৰ পৰা হ'ব পৰা ৰোগবিধৰ নাম হ'ল এনথ্ৰাক্স। ইয়াৰ উত্তৰ অশুদ্ধ বাক্যটো হ'ল ডি মথৰ পৰা হ'ব পৰা ৰোগবিধৰ নাম হ'ল এনথ্ৰাক্স। কাৰণ মুগা পলুৱে চোম গছৰ পাত খায় এয়া শুদ্ধ, পৈণত পলুৱে মুখেৰে আহ উলিয়াই লেটাৰ সৃষ্টি কৰে এয়াও শুদ্ধ, আৰু তেলজাতীয় পদাৰ্থ আঁতৰাবলৈ ঊণ শিল্পত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় এই বাক্যটো শুদ্ধ। আৰু ঊণ শিল্পৰ সৈতেহে এনথ্ৰাক্স ৰোগবিধ জড়িত, মথৰ সৈতে জড়িত নহয়। 3 নং প্ৰশ্ন পাট মুগা আৰু এৰী পলুৱে কি কি গছৰ পাত খায় নাম লিখা। ইয়াৰ উত্তৰ পাট পলুৱে নুনী গছৰ পাত, মুগা পলুৱে চোম গছৰ পাত আৰু এৰী পলুৱে এৰা গছৰ পাত খায়। 4 নং প্ৰশ্ন 4বিধ এনে জন্তুৰ নাম লিখা যাৰ পৰা ঊণ সূতা পাব পাৰি। ইয়াৰ উত্তৰ ঊণ সূতা পাব পৰা জন্তু হ'ল ভেড়া, ছাগলী, ইয়াক, শহাপহু, উট আদি। 5 নং প্ৰশ্ন ঊণ আহ পাব পৰা 4বিধ জন্তুৰ নাম লিখা। ইয়াৰ উত্তৰ ঊণ আহ পাব পৰা 4বিধ জন্তু হ'ল ভেড়া, ছাগলী, উট, ইয়াক বা শহাপহু। যিকোনো 4টা লিখিলে হ'ব। 4 আৰু 5 নং প্ৰশ্ন দুটাৰ উত্তৰ একেই হ'ব। 6 নং প্ৰশ্ন মথৰ পৰা হ'ব পৰা ৰোগৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মথৰ প্ৰতিপালনত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে, নহ'লে মথবোৰত বেমাৰ লাগি মৃত্যু হ'ব পাৰে, লগতে প্ৰতিপালকৰো বেমাৰ হ'ব পাৰে। মৃত পলু লগে লগে আঁতৰাই নাশ নকৰিলে সেইবোৰ পচি তাত থকা বীজাণুৰ দ্বাৰা প্ৰতিপালকো ৰোগাক্ৰান্ত হ'ব পাৰে। মথৰ পাখিত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বাকলিয়ে শ্বাস ৰোগ আৰু চকুৰ ৰোগ সৃষ্টি কৰিব পাৰে। খালী হাতেৰে লেটাৰ পৰা আহ উলিয়ালে চৰ্ম ৰোগ হ'ব পাৰে। ইয়াত ব্যৱহাৰ কৰা কিছুমান ৰাসায়নিক পদাৰ্থ যেনে ফৰ্মেলডিহাইড, ব্লিচিং পাউডাৰ আদিও সঠিকভাৱে ব্যৱহাৰ নকৰিলে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। 7 নং প্ৰশ্ন এনথ্ৰাক্স বুলিলে কি বুজা? ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম কি? ই কি উদ্যোগৰ সৈতে জড়িত? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। এনথ্ৰাক্স এবিধ জন্তুৰ পৰা মানুহৰ গালৈ বিয়পিব পৰা বেক্টেৰিয়াৰ দ্বাৰা হোৱা চৰ্ম ৰোগ। ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম হ'ল বেচিলাছ এনথ্ৰাচিছ। ই ঊণ শিল্পৰ সৈতে জড়িত। 8 নং প্ৰশ্ন ঊণ আহৰণৰ 4টা পৰ্যায় কি কি? পৰ্যায়কেইটাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। ঊণ আহৰণৰ পৰ্যায় 4টা হ'ল মুণ্ডন, পৰিষ্কৰণ, পৃথকীকৰণ আৰু ৰঙীনকৰণ। মুণ্ডন সাধাৰণতে বসন্তকালত ভেড়াৰ নোম কটা হয়, ইয়াক মুণ্ডন বোলে। জন্তুৱে কষ্ট নোপোৱাকৈ বছৰত এবাৰকৈ মুণ্ডন কৰা হয়। পৰিষ্কৰণ মুণ্ডনৰ পাছত
নোমবোৰ অপমাৰ্জক আদি ব্যৱহাৰ কৰি ভালদৰে ধুই তেলজাতীয় পদাৰ্থ ধূলি মলি আদি আঁতৰোৱাকে পৰিষ্কৰণ বোলা হয়। পৃথকীকৰণ একেটা ভেড়াৰ বিভিন্ন অংশৰ নোমবোৰ একে নহয়। কান্ধৰ নোমবোৰ মিহি আৰু সমান, কিন্তু পিঠিৰ নোমবোৰ চুটি আৰু লেহুকা। সেয়ে কোমল উৎকৃষ্ট নোমবোৰক আনবোৰৰ পৰা পৃথক কৰাকে পৃথকীকৰণ বোলে। কোমল নোমবোৰক বাৰ বোলা হয়। ৰঙীনকৰণ পৃথকীকৰণৰ পিছত প্ৰয়োজন অনুসৰি বেলেগ বেলেগ ৰঙৰ চুৱেটাৰ আদি বনাবলৈ আহঁত ৰং লগোৱাকে ৰঙীনকৰণ বোলা হয়। এই চাৰিটা পৰ্যায়ৰ মাজেৰে ঊণ আঁহ আহৰণ কৰা হয়। ৯ নং প্ৰশ্ন, লেটাৰ পৰা আঁহ কেনেকৈ উলিয়াই লিখা? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। পখিলাজাতীয় মথৰ কণীৰ পৰা ওলোৱা পলুৱে কিছুমান বিশেষ গছৰ পাত খাই ডাঙৰ হৈ পৰিণত হোৱাত মুখেৰে আঁহ উলিয়াই নিজৰ গাত মেৰিয়াই মোনাৰ দৰে লেটাগুটি উৎপন্ন কৰে। এই লেটাগুটি বিশেষ খাৰযুক্ত পানীত উতলাই মুগা আঁহৰ বাবে ধানখেৰৰ ছাই খাৰ, এৰী আঁহৰ বাবে শুকান এৰা গছৰ পাতৰ ছাই এৰাতি নিৰ্দিষ্ট পৰিমাণৰ পানীত তিয়াই ভালদৰে চেকি সেই পানীত লেটাবোৰ উতলাই পিছত হাতেৰে লেটাৰ পৰা আঁহ উলিয়াই শুকোৱা হয়। আজিকালি ছাইৰ সলনি সকলো আঁহৰ ক্ষেত্ৰত কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰা হয় আৰু উদ্যোগত মেচিনেৰে আঁহ উলিওৱা হয়। ১০ নং প্ৰশ্ন, বাওঁফালৰ স্তম্ভত থকাবোৰক সোঁফালৰ স্তম্ভবোৰৰ সৈতে মিলোৱা। বাওঁফালৰ স্তম্ভ: এ এৰী পলুৱে, বি মুগা পলুৱে, চি পাট পলুৱে। সোঁফালৰ স্তম্ভ: নুনী গছৰ পাত খায়, ২ এৰা গছৰ পাত খায়, ৩ চোম গছৰ পাত খায়। ইয়াক এনেদৰে মিলাব লাগিব: এ এৰী পলুৱে ২ এৰা গছৰ পাত খায়, বি মুগা পলুৱে ৩ নং চোম গছৰ পাত খায়, চি পাট পলুৱে ১ নুনী গছৰ পাত খায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ লিখা পদ্ধতি বুজিবলৈ সক্ষম হৈছা। পাঠটোৰ চমু আলোচনা আন দুটা ভিডিঅ'ত দিয়া হৈছে। সেই ভিডিঅ' দুটা চালে প্ৰশ্ন উত্তৰবোৰ বুজাত সহজ হ'ব নিশ্চয়। আৰু এই ভিডিঅ' চাই উপকৃত হ'লে তোমাৰ আন বন্ধুলৈ পঠাবা বুলি আশা কৰিলোঁ, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। ধন্যবাদ।